আজি আপোনালোকৰ লগত জাতিলাওৰ লগত মাছৰ এখন আঞ্জা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মাছখিনি হাফ ফ্ৰাই কৰি আছোঁ আৰু এইফালে জাতিলাও কাটি ৰেডি কৰি লৈছোঁ। জাতিলাওখিনি মই পিহনাত মাৰি লৈছোঁ আৰু বিলাহী আৰু পিঁয়াজ গোটেইখিনি আগতীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে তেল গৰম হ'ল, মাছ ভজা তেলতে মই বনাইছোঁ। তাতে পিঁয়াজখিনি দি দিছোঁ, এতিয়া হালধি এড কৰি দিছোঁ। এইখিনি ভালকৈ লৰাই লৈছোঁ আৰু পিঁয়াজখিনি আধা সিজাৰ পাছত দি দিছোঁ বিলাহী। এতিয়া বিলাহীখিনিতে অলপ নিমখ দি দিছোঁ আৰু অলপ সময় সিজিবলৈ দিম আৰু অলপ সিজি লোৱাৰ পিছতে ইয়াতে জাতিলাওখিনি এড কৰি দিম। এতিয়া বিলাহী অলৰেডি সিজিছেই আৰু এতিয়া দি দিছোঁ জাতিলাওখিনি। খুব ভাল লাগে আচলতে এনেকৈ খাই। সকলোৱে জানেই বনাবলৈ, তথাপিও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু এইখিনি 80% মান সিজিলেই আৰু ইয়াতে মাছ দি দিম। এতিয়া মই 4 পিচ মাছ দি দিছোঁ। ইয়াত অলপ গৰম পানী দি দিম, উতল আহিবলৈ দিম। মই অকণমান গ্ৰেভি কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে নিজৰ আন্দাজ মতে পানীটো দি দিব। মই বহুত বেছি পানী থৈ নিদিওঁ আৰু এয়া 10 মিনিট থৈ দিলোঁ। 10 মিনিটৰ পাছত এয়া আমাৰ ৰেডি হৈ গ'ল মাছৰ আঞ্জা আৰু আজিৰ মোৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। মাছ, বিলাহী, জাতিলাওৰ সৈতে আৰু মাছ ফ্ৰাই। এইফালে বনালোঁ পেটু ভাজি, আলু মটৰ দি পেলাই বনাইছোঁ আৰু ভাত দিছোঁ আৰু এইফালে পোৰা মাছৰ পিটিকা। আৰু ভিডিঅ'টোলৈ শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ।